সাংবাদিক বন্ধুসকলক মই স্বাগতম জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। তো যোৱাকালি আমাৰ গ্ৰেটাৰ মানাছ কনজাৰভেশ্যন টুৰিজিম ডেভেলপমেণ্ট ছ'চাইটি আজি 1 বছৰ ধৰি কৈ অহা দাবী কৰি উত্থাপন কৰি অহা যিটো দাবী আমাৰ পূৰণ হ'ল। মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ক্ষেত্ৰত সহযোগ কৰাৰ কাৰণে। আৰু আমাৰ BTC চৰকাৰকো আমি এই ক্ষেত্ৰত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই ক্ষেত্ৰত আমি উই আৰ নট হেপি উইথ দিছ ডিচিশ্যন। তো আমি সম্পূৰ্ণ সমৰ্থন কৰা নাই। আমি বৰখাস্ত দাবী কৰিছিলোঁ, কিয়নো এটা 7-8 মাহৰ ভিতৰত 25টা হাতী, 5টা ৰাইনো আৰু 4টা বেংগল টাইগাৰ য'ত পচিং হৈছে, তো তাত একচুৱেলি ট্ৰেন্সফাৰ নহয়, তাত ছাছপেনশ্যনত বহুত দৰকাৰ আছিল, বহুত ছাৰপ্ৰাইজ। আৰু মই অদূৰ ভৱিষ্যতে মাননীয় মুখ্যমন্ত্ৰীক মই ৰিকুৱেষ্ট কৰোঁ যে এই ক্ষেত্ৰত এটা CBI তদন্ত হ'ব লাগে যে 6-7 মাহৰ ভিতৰত 25টাকৈ হাতী, 5টা ৰাইনো আৰু 4টা বেংগল টাইগাৰ, য'ত এটা বেংগল টাইগাৰৰ নামত ইণ্ডিয়ান ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰোৰ টকা খৰচা কৰি আছে। আমি মানাছ মানাছ টাইগাৰ হিচাপে নহয়, বিভিন্ন 53 টাইগাৰ হিচাপে প্ৰতিটো টাইগাৰ হিচাপত ইণ্ডিয়ান ফৰেষ্টে খৰচা কৰি আছে। তৎসত্ত্বেও আজি মানাছত ইমানখিনি পচিং হ'ল। তো মই ভাবোঁ যে আমাৰ যিখিনি আমি আগৰ পৰাই এটা কথা কৈ আহিছোঁ যে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। তদন্তৰ আওতাত আমাৰ বাঁশবাৰীৰ ৰেঞ্জ অফিচাৰ, ফিল্ড ডাইৰেক্টৰ, ACF, আমাৰ যিটো কাহিতামাৰ বিট অফিচাৰ, তাৰোপৰি পাণবাৰীৰ ৰেঞ্জ অফিচাৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি উচিতমূলক এটা শাস্তি দিয়াৰ দৰকাৰ আছে। কিয়নো অদূৰ ভৱিষ্যতে IFSৰ লেভেল বা IFSৰ ভাৱ দি কেনে যেনে পুনৰাই অসমত বা ভাৰতবৰ্ষতে মানে এনেকুৱা ধৰণৰ সংঘটিত নহয়। আৰু মই ভাবোঁ যিটো ঘটনা ঘটি গ'ল আমাৰ মানাছত, তেনেকুৱা ঘটনা মই ভাবোঁ এই পৃথিৱীত আৰু কোনো জেগাত হোৱা নাই যে 6-7 মাহৰ ভিতৰত 25টা হাতী, 5টা ৰাইনো আৰু 4টা বেংগল টাইগাৰ পচিং হ'ল। ইয়াৰ আগতে 1990 ষ্টেকটো গুচি গৈছিল, সেইটো ৰিভাইভ কৰোঁতে 19টা বছৰ লাগিছিল। এইবাৰ মানে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ষ্টেকটো গুচি যোৱাৰ কিবা সম্ভাৱনা প্ৰকট হৈ আছে? ডেফিনেটলি এইটো 1992ত আমি ৱেৰ টাইটেল আমি পাইছিলোঁ 1985ত, আৰু 1992ত এটা কমিউনিটি কনফ্লিক্ট হৈছিল আমাৰ এৰিয়াত, যাৰ আৰু যধে মধে তেতিয়া জীৱ জন্তু হত্যা কৰা হৈছিল আৰু আমাৰ টাইটেলটো গুচি গৈছিল। তো আজিৰ যিটো হৈ আছে যে অ'পেন মাৰ্কেট ৱাইল্ড এনিমেলৰ মানে ছাৰপ্ৰাইজ, আচৰিত কথা এটা যে এনেকুৱা আজিৰ ডেটত মানুহ ঘৰচীয়া জীৱ জন্তু এটা মাৰাৰ কাৰণে 7বাৰ চিন্তা কৰে। তো ৱাইল্ড এনিমেলৰ অ'পেন মাৰ্কেট 25টা হাতী, এটা ভেকুলী মৰিলেও তাৰ স্মেল 1 কিলোমিটাৰলৈকে গুচি যায়। কিন্তু 25টা হাতী কি কাৰণত 6-7 মাহৰ ভিতৰত পচিং হ'ল আৰু কোনো ৰিপৰ্ট আকাৰে কোনো ছাবমিট কৰা নহ'ল। পাব্লিচিটিৰ কাৰণে সংবাদ মাধ্যমক যদিও বিৰত ৰাখিল, কিন্তু গভৰ্ণমেণ্ট ৰিপৰ্টত এইটো এণ্ট্ৰি কৰিব লগা আছিল। এইটো এটা বিগেষ্ট ক্ৰাইম হয়। আচলতে ট্ৰেন্সফাৰ নহয়, ছাছপেনশ্যন হ'ব লাগিছিল। কিন্তু এইটো কথা মানে আচৰিত পাইছোঁ যে ছাছপেনশ্যন মানে কিয় নহ'ল, সেইটোৱে বোলে বহুত ছাৰপ্ৰাইজ। মই দাবী জনাই উত্থাপন কৰিছোঁ আমাৰ যিটো কাউন্সিলৰ গভৰ্ণমেণ্ট, BTC গভৰ্ণমেণ্ট আৰু অসম চৰকাৰে উচ্চ পৰ্যায়ত তদন্ত হওক আৰু বৈভৱ চি মাথুৰ আচলতে ছাছপেনশ্যন হ'ব লাগে ইমিডিয়েট। চেণ্ট্ৰেল গভৰ্ণমেণ্টে অসম চৰকাৰৰ কথা বাদ দিলোঁ, অসম চৰকাৰেতো বৰ্তমান একো বিশেষ পদক্ষেপ লোৱা নাই। কিন্তু চেণ্ট্ৰেলৰ যিহেতু ৱৰ্ল্ড হেৰিটেজ চাইট, চেণ্ট্ৰেলে একো ইনিচিয়েটিভ এই ক্ষেত্ৰত আগৰ পৰা লোৱা নাই নেকি? এই ক্ষেত্ৰত কি হয়, IFSৰ এটা লবি আছে অসমত। IFS বুলি ক'লে এটা লেবেলে বেলেগ। তো তেখেত অলৰেডি NTCত কাম কৰা আছিল। NTCয়ে ইণ্ডিয়ান ফৰেষ্ট ডিপাৰ্টমেণ্টে যথেষ্ট পাৱাৰ দি থৈ দিছে। NTCক মানে বৈভৱ চি মাথুৰৰ কথা মই ক'ব খুজি আছোঁ। NTCত ইনস্পেক্টৰ হিচাপে কাম কৰিছিল 2015লৈকে। তেখেতৰ এটা লিংক আছে আৰু তেখেতে যি লিখি কেনে পঠায় সেইটোকে সত্য বুলি মানে। তো আজিৰ ডেটত যিখিনি প্ৰেক্টিকেলি হৈছে এই কথাটো আমি বাৰম্বাৰ 1 বছৰ ধৰি যদিও আমি দাবী উত্থাপন কৈ আছিলোঁ, আমাক গুৰুত্ব আৰোপ কৰা নাছিল। এট লাষ্ট হয়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ে অৱগত হৈ কেনে এই কথা জানিল আৰু নিজাববীয়া যিটো আমাৰ STF বাহিনী নিজে উদ্ধাৰ কৰিল গৰুৰ খৰ্গ, হাতীৰ দাঁত, আৰু নিজে স্বীকাৰ কৰিল যে 25টা হাতী, 5টা বাঘ। এইটো মই নাভাবোঁ পৃথিৱীত কোনোবা এখন নেশ্যনেল পাৰ্কত এটা বছৰ বা 6-7 মাহত যে 25টা হাতী, 5টা ৰাইনো আৰু 4টা বেংগল টাইগাৰ পচিং হোৱা বুলি। বিশেষকৈ যোৱা 2 দিন আগতে আমি দেখিবলৈ পালোঁ 3জনকৈ চোৰাং চিকাৰী ধৰিছিলে আৰু এই ধৰাৰ মাজতে এজনক মানে এনকাউণ্টাৰ কৰি তেওঁক মানে মৃত্যুবৰণ কৰিলে। আৰু সেই ক্ষেত্ৰত এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে
কাৰণ আমি ইতিমধ্যে আমি যোৱা বছৰৰ পৰা আমি কৈ আহিছিলোঁ যে মানাক এটা একাংশ চোৰাং চিকাৰীৰ মানে দপদপনি পৰিণত হৈছে আৰু যাৰ কাৰণে আজি এটা বিশেষ ব্যক্তি যিয়ে নেতৃত্বত যায় মানে আজি 25টাকৈ হাতী মাৰিলে, গড় মাৰিলে, বাঘ মাৰিলে, বিভিন্ন জীৱ জন্তু মাৰিলে, তেওঁক মানে গুলিয়াই হত্যা কৰা হ'ল বা তেওঁক মানে গুলিয়াই এনকাউণ্টাৰ কৰা হ'ল। কিবা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু এইটো ইতিমধ্যে আমাৰ সন্দেহ হৈছে। কাৰণ আমি কৈ আহিছোঁ যে ইমান বছৰে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এনেকুৱা দপদপনি চোৰাং চিকাৰী নাছিলে। তাৰ মাজত এটা চোৰাং চিকাৰী কৰায়ত্ব কৰাৰ পিছত তেওঁ কেনেকুৱা পলাই যাবলৈ সক্ষম হৈছিলে আৰু কেনেকুৱা তেওঁক মানে গুলিয়াই হত্যা কৰিলে। তো নিশ্চয় ইয়াতে এটা পইণ্ট আছে যে তেওঁৰ জৰিয়তে মানে কোনোবা এটা বৰ ডাঙৰ কোনোবা এটা চক্ৰ আমাৰ জড়িত আছে নেকি, এনেকুৱা সন্দেহ আমাৰ উপজিছে। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যদি তন্নতন্নকৈ আমাৰ ইয়াতে ইনভেষ্টিগেশ্যন নহয় তেতিয়াহ'লে কিন্তু এই চোৰাং চিকাৰীসকলক সুৰক্ষা দিয়াৰ কাৰণেহে একাংশক মানে বদলি কৰা বা ট্ৰান্সফাৰ কৰা হৈছে বুলি আমি মানি ল'বলৈ বাধ্য হ'ম। কাৰণ আমি কৈ আহিছোঁ যে চৰকাৰে যেতিয়ালৈকে ইয়াতে মানে মানাহখন সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিব, আমাৰ দাবী অকল মাথোৰৰ বিৰোধে নহয়, আমাৰ সমগ্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যোনটো নেকি সংৰক্ষণ, যোনটো নেকি আমাৰ ইয়াতে সুৰক্ষা দিয়ে, যিখিনি আমি লোকেল মানুহখিনি আছে, যিখিনি মানুহখিনি ইয়াতে মানে ইনভলভ হৈ কাম কৰি আছে, তেওঁলোকক সুযোগ প্ৰদান কৰি মানাহ সংৰক্ষণৰ কাৰণে মানে বিশেষকৈ সহযোগ আগবঢ়োৱা আৰু মানাহ সংৰক্ষণৰ কাৰণে তেওঁলোকক মানে সহযোগিতা তেওঁলোকক লৈয়ে মানে কাম কৰাৰ কাৰণে আমি আহ্বানহে জনাইছিলোঁ। এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত মানে এটা অভিযান চলাওক, যে বিভিন্ন ডিপাৰ্টমেণ্ট আছে, আৰ্মি আছে, পেৰামেডিকেল ডিপাৰ্টমেণ্ট আছে বা আমাৰ SSB আমাৰ জোৱানসকল আছে, সমগ্ৰ অসমৰ বিশেষকৈ মানে স্বচ্ছতা নিয়োগ কৰি এটা মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা মানে অভিযান চলাব লাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে। আৰু এই অভিযানৰ ফলত মানে বিশেষকৈ যিসকল জড়িত আছে, বিভাগীয় হওক বা আমাৰ বাহিৰৰ পৰাই হওক, যিসকল মানে এনেকুৱা ব্যৱসায় চলাই আছে, তেওঁলোকৰ বিৰুদ্ধে এটা ডাঙৰ এটা অভিযান চলোৱাৰ কাৰণে আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে আহ্বান কৰিছোঁ। লগতে মানাহত বেদখলি যিখিনি কৰিছে বা যিখিনি হৈছে, সেই বেদখলি মুক্ত কৰাৰ কাৰণে চৰকাৰে বিশেষকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মানাহত যিটো বেদখল আছে ইয়াতে এটা ৰাজনৈতিক চক্ৰ আছে বুলি ক'ব পাৰি। কাৰণ আমি দেখি আহিছোঁ যে চৰকাৰে প্ৰত্যেক বছৰে এটা নটিচ জাৰি কৰে যে আমাৰ বেদখলি উচ্ছেদ কৰা হ'ব বুলি, কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা হৈছে একাংশক মানে সুৰক্ষা দি আমাৰ ইয়াতে ৰাষ্ট্ৰীয় উদ্যানখনক মানে তেওঁলোকে বচাওৱা নহয়, তেওঁলোকে ধ্বংসপথত লৈ যোৱাৰ কাৰণে উচ্ছেদৰ কাৰণে এটা নাটক ৰচনা কৰা হেন আমি দেখিবলৈ পাইছোঁ। গতিকে চৰকাৰক আহ্বান কৰিছোঁ, স্বচ্ছতা এটা নিয়োগ কৰি আপোনালোকে তদন্ত কৰক, আমাৰ ইয়াতে বেদখল মুক্ত কৰক আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি মানে অবৈধ কামত লিপ্ত হৈছে, যিখিনি বিষয়া কৰ্মচাৰী বা ৰাইজ বা যিকোনো চোৰাং চিকাৰীসকল, তেওঁলোকক উচ্ছেদ কৰি কঠোৰ শাস্তি দিয়াৰ কাৰণে আজিৰ এই সংবাদমেলৰ জৰিয়তে